বৰুৱানীলৈকে ফোন এটা কৰোঁ বহুত দিন ফোন চোন কৰা নাই কৈ লওঁ চকুবোৰ যিহে জিলমিল কৰিছে মোবাইলত নেদেখিও নাম বাবু লাগিছে হেল্ল' অঁ বৰুৱানী অঁ ভালনে অঁ আমাৰো ভালেই আৰু দেই বোৱাৰীজনী ভালে আছে অঁ বোৱাৰী বাৰু মই বিচৰা ধৰণে পালোঁ দেই ভালেই বাৰু অঁ আপোনালোকৰ ভাল আৰু অঁ খোৱা বোৱা হ'লেই আমাৰ খোৱা বোৱা সোনকালে হ'ল বোৱাৰী আজিকালি সোনকালে বনাই নহয় খাই বৈ এতিয়া চাহে আনিব আৰু অলপ পিছত ভাবিলোঁ আপোনালোকে বহুত দিন ফোন কৰা নাই বোলো ফোন এটা কৰি চাওঁ সেইদিনাখন হাজৰিকা ঘৰলৈ গ'লোঁ নহয় কি হ'ল জানেনে আৰু বোৱাৰীজনী আৰু আপোনাৰ গোটেই একদম ভিডিঅ' কৰি থাকে মানুহৰ মুখৰ আগতে মই গৈছোঁ চাহ দিছে ইয়াৰ পৰা আণ্টি আহিছে কৈ একদম আৰু পূৰা মানে ভিডিঅ' কৰি আছে আৰু মোৰ একদম লাজো লাগিছে এতিয়া কি ক'ম আৰু চাহ খাবলৈ লৈছোঁ চাহ খোৱা তাৰমানে পূৰা তাৰমানে ভিডিঅ' কৰি আছে আমাৰ আগত এইবোৰ কৰিবলৈ নিদিয়ে ভিডিঅ' চিডিঅ' কৰিবলৈ ইমান লাজ সেইবোৰ আৰু ভিডিঅ' কৰে নাই আৰু নতুন হৈ আছে সেইও আনিছেহে এসপ্তাহ হৈছে এসপ্তাহতে বাৰু এইবোৰ ভিডিঅ' চিডিঅ' কৰে নে বাৰু বৰ বেলেগ বোৱাৰী দেখিলোঁ আৰু দেই নক'বই আৰু তাকে এনেকুৱানো বোৱাৰী বাৰু থাকেনে বাৰু ইমান আৰু নতুনতে এনেকুৱা পায় নে বাৰু পুৰণা হ'লেও বেলেগ কথা বোলে হয় আমাক চিনি পাইছে প্ৰথম লগ পাইছেহে আৰু প্ৰথম লগ পাওঁতে কৈছোঁ নহয় গোটেই ভিডিঅ' কৰি আছে আৰু মোবাইলটো লৈ লোৱা কি ক'ম আৰু মোৰ আৰু লাজো লাগিছে এতিয়া খঙো উঠিছে উপায় নাই নহয় ঘৰত কৈছোঁহি আৰু আমাৰ বোৱাৰীজনীক কৈছোঁ এনেকুৱা নকৰিবি দেই বুলি তাকে বৰষুণৰ বতৰ এতিয়া ক'লৈকো ওলাইও যাব নোৱাৰি আপোনালোকৰ হ'লেও যাম বুলি ভাবিছিলোঁ বাৰু ওলাব নোৱাৰি নহয় এতিয়া বৰষুণ দিছে ঠিক আছে হ'ব দিয়ক মই বতৰটো ভাল কৰিলে বাৰু যাম দেই ৰাখিছোঁ চাহ অকণকে খাওঁ ডায়েৰিয়া হ'ল যেতিয়া শুই থাকিব দিব দিয়া চাহ অকণ খাই শুমগৈহে আৰু এতিয়া বোৱাৰী চাহ দিছনে লৈ দে সোনকালে দে চাহ পানী খাবলৈ হ'লেই মইহে জানো ইমান দেৰি হ'ব ইমান কষ্ট হয় বুঢ়ীজনী গোটেই চাহ পানীটো পানী দি লওঁগৈ নাবা সোনকালে বনাই ফুটেলডাল মাৰিছে দি লওঁগৈ আৰু চাহ পানীটো পানী নেপাওঁ নহয় বুঢ়ীজনী বা চশমাখন দিনে দিনে নেদেখাহে হ'ল পাই চাহ পানী কি আনিছ ইমান কি যে পানী আনিছে আৰু এইটো হেডেং ডেঙিয়া গৰম পানী নহয় চাহ পানীও নহয় কৈছোঁ নহয় কিনো পানী আনিছে আৰু দেই তই মুখে মুখে কথা কৈছোঁ যে তই অকণমান ভালকৈ আনিবলৈ কৈছিলোঁ ইমান পাতলকৈ আনিবলৈ কোৱা নাই নহয় গৰম পানী নিচিনাকৈ যা আকৌ বনাই আনিলি যা ভালকৈ চাহ পানী ভালকৈ বাঢ়ি বনাই জানে এই বুঢ়ীজনী বা শান্তি নাই একদম এবাৰ ডাঠকৈ বনাব লগা এবাৰ পাতলকৈ বনাব লগা এবাৰ পুৰা টেকটেককৈ ডাঠকৈ বনাই আনিছোঁ এতিয়া বিহা হ'ব দি দিওঁগৈ সেইজনীয়ে পানী বনাব যাতে ইমান দেৰি কৰিছে আৰু ইমান কোলাকৈ আনিলি নে পানী আপুনি এখন ইমান কোলাকৈ আনিবলৈ কৈছিলে মই ইমান কোলাকৈ আনিবলৈ কোৱা নাই নহয় এতিয়া খাই দিয়ক একদম মোৱা খাবলৈ ভাল হৈ যাব নাখালে হ'ব মুখখন ইমান চাহ নাই তোৰ ভাগৰ মুখখন ইমান চাহ হৈছে নে কি আপোনাৰ খোৱাই খবৰ পাই মই কি ক'লো একদম মুখে মুখে কথা কৈছোঁ কৰিব লাগিব আকৌ বহি আছ যদি কাৰোবাৰ শুন তই কাৰোবাৰ ধুন মোৰে হবি তই কোন মইনা তোৰ কাৰণে কি দেখিছোঁ
বোৱাৰীয়ে এখন মোবাইলত ভিডিঅ' বনাই আছে অলপ আগত বৰুৱানীক কৈছিলোঁহে মই যে বোৱাৰীয়ে ভিডিঅ' নবনাই বুলি এইজনী এতিয়া কি হ'ব পেটে এনেকৈ নহ'ব দেই নহ'ব দেই এনেকৈ নহ'ব তই ঐ বোৱাৰী ভিডিঅ' চিডিঅ'বোৰ বনাই থাকিব নোৱাৰ দেই মোৰ ঘৰত থাকিলে কৈ দিছোঁ ভিডিঅ' চিডিঅ' এনেকৈ বনাই থাকি দেই একদম বৰ বেয়া দেখি দেই মানুহ মই এতিয়া কৈছিলোঁহে লোকৰ কথা এতিয়া যদি তই এনেকৈ নাক কাটা কাটিবলৈ হয় মোৰতো খেতি ক'ব নহয় মোক এতিয়া তই এনেকৈ নবনাবি দেই কৈ দিছোঁ একো নহয় আজিকালি নবনাবি দেই নবনাবি এই লোকক কৈছিলে নহয় এটাক আপোনাকো উঠাম ৰ'ব কি কৈছ তই কি মোক উঠাৱ তই হে আপোনাক উঠাম মোক উঠাৱ আজিকালি চবে বনায় ভিডিঅ' মোবাইলতে ইনষ্টাগ্ৰাম খুলি লৈছে চবে আপোনাকো এদিন উঠাম ৰ'ব কি কৈছ মই নুঠো দেই তোৰ মোবাইলত কৈ দিছোঁ বোলে তই নিজে উঠি থাকিবি মই নোৱাৰা দেই তোৰ লগত তই বৰ চাব বৰ চাব অঁ আজিকালি বোৱাৰীবিলাক চাৰেই মোক হয়